আমাৰ চিৰাং জিলাৰ অহাকালি কাউণ্টিং আৰম্ভ হ'ব আমাৰ বিজনী আৰু কাজলগাঁৱত বিজনী কলেজত আৰু কাজলগাঁৱত ইউএন ব্ৰহ্ম কলেজত। কাজলগাঁৱত আমাৰ 13 চিৰাঙৰ কাৰণে 14খন টেবুল ৰখা হৈছে। তাত কাউণ্টিং ছুপাৰভাইজাৰ 16জন থাকিব, কাউণ্টিং এছিষ্টেণ্ট 16জন থাকিব, মাইক্ৰ' অবজাৰ্ভাৰ 16জন থাকিব। তেনেকৈ চিৰাং দুৱাৰৰ কাৰণে টেবুল 10খন কৰা হৈছে। তাতে কাউণ্টিং ছুপাৰভাইজাৰ 12জন, কাউণ্টিং এছিষ্টেণ্ট 12জন, মাইক্ৰ' অবজাৰ্ভাৰ 12জন। 15 কাজলগাঁৱৰ কাৰণে 14খন টেবুল কৰা হৈছে। তাতে কাউণ্টিং ছুপাৰভাইজাৰ 16জন থাকিব, 2জন অবজাৰ্ভাৰৰ লগত থাকে, কাউণ্টিং এছিষ্টেণ্ট 16জন, মাইক্ৰ' অবজাৰ্ভাৰ 16জন। আৰু টোটেল আমি যদি চাওঁ আমাৰ চিৰাঙত কাউণ্টিং ছুপাৰভাইজাৰ 49, কাউণ্টিং এছিষ্টেণ্ট 52, মাইক্ৰ' অবজাৰ্ভাৰ 51। আৰু তেনেকৈ ঠিক বিজনীৰ কাৰণে বিজনী 16 নিচিমাৰ কাৰণে 12খন টেবুল, তাতো 14জন কাউণ্টিং ছুপাৰভাইজাৰ থাকিব, কাউণ্টিং এছিষ্টেণ্ট 14জন থাকিব, মাইক্ৰ' অবজাৰ্ভাৰ 14জন থাকিব, ইনক্লুডিং ৰিজাৰ্ভ। ছুপাৰভাইজাৰৰ কাৰণে থাকিব টেবুল 12খন, তাতো কাউণ্টিং ছুপাৰভাইজাৰ 14জন, কাউণ্টিং এছিষ্টেণ্ট 14জন, মাইক্ৰ' অবজাৰ্ভাৰ 14জন, ইনক্লুডিং ৰিজাৰ্ভ 2জনকৈ। 18 নম্বৰ মানাছৰ কাৰণে 12খন টেবুল থাকিব, তাতো কাউণ্টিং ছুপাৰভাইজাৰ 14জন, কাউণ্টিং এছিষ্টেণ্ট 14জন, মাইক্ৰ' অবজাৰ্ভাৰ 14জন। থুৰিবাৰীৰ কাৰণে টেবুল থাকিব 12খন, তাত কাউণ্টিং এছিষ্টেণ্ট 14জন থাকিব, কাউণ্টিং ছুপাৰভাইজাৰ 28 থাকিব। তাত অলপ বৃদ্ধি কৰা হৈছে, এজনকৈ বেছিকৈ টেবুলত দিয়া হৈছে। তাত যিহেতুকে আমাৰ বেলেগ পেপাৰ চাইজটো ডাঙৰ হোৱাৰ কাৰণে এডিশ্যনেল এজেণ্ট আমি দিয়া হৈছে। আৰু মাইক্ৰ' অবজাৰ্ভাৰ 14জন থাকিব। গতিকে টোটেল হ'বগৈ আমাৰ বিজনীত টেবুল 52, মানে 4খন থাকিব পোষ্টেল বেলটৰ কাৰণে, মানে 48 + 4। কাউণ্টিং ছুপাৰভাইজাৰ 60জন থাকিব, কাউণ্টিং এছিষ্টেণ্ট 78, মাইক্ৰ' অবজাৰ্ভাৰ 64 + 4 অবজাৰ্ভাৰৰ কাৰণে, টোটেল 64জন হ'ল মাইক্ৰ' অবজাৰ্ভাৰ। এইখিনি আমি ইতিমধ্যে ৰেণ্ডামাইজেশ্যন কৰা হৈছে, ৰেণ্ডামাইজেশ্যন, আৰু অহাকালি কাউণ্টিঙত আমি সকলো ব্যক্তিক আমি নিয়োগ কৰা হৈছে। ইতিমধ্যে আমি কাউণ্টিং হলটো আমি থিয়েটাৰ আমাৰ থাকিব ছিকিউৰিটি, প্ৰত্যেকটো য'ত কাউণ্টিং হ'ব এৰিয়াত, তাত মিনিমাম 400 to 450 আমাৰ আৰ্মছ ফ'ৰ্চ থাকিব। গতিকে কোনো ধৰণে কোনো ঘটনা ঘটিব নালাগে, তাৰ কাৰণে আমি ছিকিউৰিটি মেজাৰ্ছটো খুব টাইট কৰা হৈছে। এতিয়ালৈকে হেৰি কৰা নাই, তেনেকুৱা ধৰণৰ আমি অলৰেডি আমাৰ 144 দিয়া আছে, এইটো সকলোৱে মানি চলিব।